100 টকাত যদি পেট্ৰল কিনিব পাৰিছো 190 টকা দি যদি মিঠাতেল কিনিব পাৰিছো 1000 টকা দি যদি গেছ চিলিণ্ডাৰ আনিব পাৰিছো তেন্তে লোকৰ ছোৱালী এজনী বিয়া পাতি আনি কেলে খুৱাব নোৱাৰিম হে ইয়াৰ পিছতে যদি ছোৱালীবোৰৰ মাকবোৰে চৰকাৰী চাকৰি কৰা কালুৱা এটা বিচাৰি ফুৰে নহয় ইয়াতকে আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আৰু দেই তোমাক কিমান ভাল পাওঁ সেয়া ভাষাৰে বুজাব নোৱাৰো কেৱল তুমি মাথো মোৰ হোৱা সেয়াই বিচাৰো দেখিলে তোমাকে আচ্ছা বাদ দিয়া এইবোৰ সময়ে ক'ব মই কিমান মূল্যৱান আছো দিনটোততো কথা নহয় ৰাতিও সোনকালে টোপনি লাগিছে বুলি কৈ শুই যায় ভুল নুবুজিবা তুমি তাক সি যি কৰিছে তোমালোকৰ ফিউচাৰৰ কাৰণে কৰিছে গতিকে এইটোও কম যে দিনটোত এটা হ'লেও মেছেজ দিবা নহ'লে এবাৰ হ'লেও ফোন কৰিবা সময় দিয়াটো খুবেই প্ৰয়োজন কাৰণ কেতিয়াবা এনেকুৱাও হ'ব পাৰে পাছলে যে সময় তোমাৰ হাতত বহুত থাকিব কিন্তু ভালপোৱা মানুহজন নাথাকিব মোৰ সেইজনী ছোৱালীকে ভাল লাগে যিজনী ছোৱালীয়ে বয়ফ্ৰেণ্ড থকাৰ পাছতো আমাৰ নিচিনা কালিয়া থপৰা নাইকিয়াকেইটাক এবাৰ হ'লেও এনেকৈ ঘূৰি পিনে হাঁহি এটা মাৰি পিনে যায় চাই মানে বহুত ভাল লাগে নক'বা এনেকুৱা ছোৱালীও বহুত মৰমীয়াল থাকে আৰু তাৰ লগত ভাল পোৱা বহুত বেছি হয় যোন আমাৰ কপালত নাথাকে कैसे तेरी खुद गर्जी